নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ স্বাগতম জনালোঁ। যিসকলে নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। সকলো কমেণ্টৰ উত্তৰ দিম। আৰু এতিয়া মানে মই এইটো ডাউটো চাইছেনে, ডাউটো ল'লোঁ। তো মানে এতিয়া মই কলডিল পাৰিম, মানে চেনি কলৰ কলডিল কেনেকুৱা বনাই খোৱা হয়। বহুত মানুহে কয় যে তিতা লাগে বুলি। তিতা নালাগাকৈ কেনেকৈ বনাবলগীয়া হয় মই সেইটো দেখুৱাম আজি। আৰু চাই যাওক। মই চাই পাইছে নহয়, এইটোৱে আমাৰ কলজোপা। ইয়াত আছে এটা আৰু এইপিনি আছে এটা। কোনখিনি আছে, কোনপিনি এইটো চাই পাইছে নহয়। মই এইটো পাৰি দিলোঁ যাতে ইয়াৰ যোনটো নেকি এইবিলাক ৰসবিলাক চাই পাইছে নহয়, এইবিলাক পৰিবলৈ দিয়া হৈছে। তেতিয়া অলপ পিছত এইটোক চফা কৰিব। আৰু এইটো আমাৰ বেবী কামডন আহিলে আৰু বনাই থকা ৰেচিপিটো দেখুৱাম আৰু আপোনালোকেও বনাই চাব, তিতা নালাগিব। মই মানে অকণ বজাৰলৈ গৈছিলোঁ, তাৰপিছত বজাৰত অলপ দেৰি হৈ গ'ল কিবা এটা কাৰণত। এইখিনি এতিয়া মায়ে মানে গোটেইখিনি ৰেডি কৰিলে। বোলে কলৰ যোনটো নেকি ডিলটো ছিঙিছিলোঁ যে সেইটোৱে বোলে মায়ে চফা কৰিছে। মা চফা কৰিছে না। আৰু এইখিনি দেখা পাইছে মায়ে মানে এইটো চাউলটো পিচি আছে। মা এইটো কি বনাব চাউল পিচি? কলডিলৰ পকৰি। মানে আজি কলডিলৰ পকৰি বনোৱা হ'ব, ঠিক আছে। মই যে অথনি কলডিল ছিঙিছিলোঁ যে তাৰে মানে এতিয়া পকৰি বনাব। কিন্তু এনেই কি কৈছিলে, চাউল দি পিনি বনাব, মানে বেলেগ বস্তু নহয়। মানে ময়দা বা বেচন দালি সেইটো দি পিনি নবনায় আৰু কৰ্ণফ্লাৱাৰ দি নিদিয়ে। কিন্তু মায়ে এইটো চাউল পিচি পিনি চাউলৰ পৰা মানে এইটো ট্ৰেডিশ্যনেল ভাষাত মানে এইটো বৰা বুলি কয়। বৰা, কলডিলৰ বৰা বনিব, ঠিক আছে। এতিয়া চাউল পিচাটো দেখাই দি আছোঁ কেনেকৈ পিচি আছে মায়ে। চাওক, মিক্সিত খুন্দা নাই মায়ে আজি। মা মিক্সিত খুন্দা নাই যে কিয় কাৰণে? মই ভাল নাপাওঁ মিক্সিত। মানে আগৰ দিনৰ মানুহটো মিক্সিত ইমান এটা ভাল নাপায়। কিন্তু চাউলটো মানে এতিয়া পটাতে খুন্দি আছে। আৰু কাৰ ঘৰত পটা আছে, মানে শিল পটা বুলি কোৱা হয়, তো কমেণ্ট কৰি জনাবচোন কাৰ ঘৰত পটা আছে, ঠিক আছে। শিল পটা এইটোৱে কৈছোঁ। মই যে অকণমান আগত কৈছিলোঁ মায়ে যে কলডিলটো বাছি থৈ দিছে, বাছি থোৱাটো মানে কেনেকৈ বাছি থৈছে এইটো দেখুৱাম। আৰু এইখিনি চাওক, মায়ে মানে কলডিলটো বাছি পিনি পানীত দি থৈ দিছে। মানে ইয়াৰ মানে ৰসটো যোনটো নেকি তিতা ভাৱৰ ৰসটো সেইটো মানে একদম আঁতৰি যাব। আঁতৰি যোৱাৰ পিছত মানে ইয়াক কি কৰা হয়, মানে এনেই মানুহে বহুতে কয় মানে চেনি কলৰ কলডিলটো খালে মানে তিতা লাগে। এইটো তিতা নালাগিব আৰু পাহাৰীয়া কলৰটো ভাল লাগে বুলি কয়। কিন্তু এইটো তিতা নালাগে। মানে ইয়াৰ খোৱাৰ তৰিকা আছে, মানে হয়নে নহয় মা কওকচোন? মানে মানুহে কয় মানে এইটো চেনি কলৰ কলডিলটো খালে তিতা লাগে, আপুনি কি কয়? মায়ে কৈছে মানে চেনি কলৰটো নহয়, জাহাজী কলৰটো। কিন্তু মই মানে এনেই বেলেগৰ মুখত শুনিছোঁ মানে চেনি কলৰ কলডিলটো তিতা লাগে বুলি। তো সেইটো কাৰণে মানে মই কৈছোঁ, মানে মায়ে এতিয়া কৈছে এইটো নালাগে, এইটো বনাব জানিব লাগিব। আৰু এইখিনি আছে মানে যোনটো নেকি অলপমান বাচি গৈছে। মা এইটো বাচি যোৱাটো কি কৰিব? আৰু এইটো কি কৰিব এতিয়া? এইটো যোনটো ডাকিলে বন্ধুসকল, মানে মায়ে মানে এইটোক পকৰি বনাওঁ দেই। আৰু মই যোনটো নেকি কৈ আছোঁ অথনিৰ পৰা পকৰি বনাওঁ, কিন্তু সেইটোক মায়ে চব্জি বনাব। তো ঠিকে আছে, আজি চব্জিও খাম পকৰিও খাম। তো সেইটো কাৰণে মই আজি দেখুৱাই যাম পকৰি কেনেকৈ বনায় আৰু কলডিলৰ চব্জি কেনেকৈ বনায়। চব্জি বনাব নে মায়ে ভাজি বনাব? মায়ে বোলে চব্জিয়ে বনাব, কিন্তু মই কলডিলৰ ভাজি খাইছোঁ। কিন্তু আজি চব্জি বি খাই ল'ম। আৰু চব্জিটো মানে আগতো খাইছোঁ যদি মনত নাই। মা আগে পিছে চব্জি বনাইছিলে নাই কলডিল? আমি খাইছিলোঁ। মানে মাছ দি খাইছিলোঁ, বহুত আগত খাইছিলোঁ, মনত নাই থাকে। বেছিভাগ ভাজিয়ে খাইছোঁ। বেছিভাগ ভাজি খাইছোঁ না মা? তো সেইটো কাৰণে মনত নাই, বহুত দিনৰ আগৰ কথা, সেইটো বাদ দিয়ক। আৰু এতিয়া চাই যাওক, এইটো পকৰি বনাওঁ মায়ে। মই মানে এইটো বাচি গৈ আছে বুলি ভাবি আছিলোঁ, কিন্তু সেইটো মই ভুল কৈ আছিলোঁ। কিন্তু এইটো মায়ে পকৰি বনাওঁ। আৰু এইটো দি পিনি এইটো চাউলৰ মানে চাউলটোক পিচি পিনি ইয়াত মানে এতিয়া ডুবাব বেচনৰ নিচিনা, তাৰপিছত পকৰি বনাব, হয়নে মা? এইটো যোনটো নেকি চাউলৰ মিশ্ৰণটো আছিলে এইটো গলটো ভালকৈ বনালে। আৰু এইখিনি কেৰাহীটো পাতি দিলা। তো মানে এতিয়া মায়ে মানে ইয়াত ধুনীয়াকৈ তেলটো দিব, তেলটো ঢালি দিছে। এতিয়া চাওক, তেলটো ঢালি দিছে এতিয়া ধুনীয়াকৈ। তাৰপিছত এতিয়া এইটো যোনটো নেকি এইটো চাওক, ধুনীয়াকৈ এটাকৈ দি দিছে। মানে
কমপ্লিট হ'ল আৰু এইপিনি কেইটামান বনি আছে এইটো চাওক ঠিক আছে এতিয়া মানে মই একটা টেষ্ট কৰি আপোনালোকক দেখুৱাম কেনেকা লাগিছে তাৰ টেষ্টটো মই জনাম চাই থাকক এতিয়া মই একটা টেষ্ট কৰিম এইটো চাওক ধুনীয়াকৈ লৈ ল'লোঁ এইখিনি হা এইখিনি ধুনীয়াকৈ লৈ ল'লোঁ এইটো মানে আপোনাৰ কি কৈছিলে এইটো মই ইয়াত কলৰ যোনটো নেকি আখি বুলি কৈছিলে এইটো আছে না এইটো কলৰ আখি আছে এইটো অকণ চাই পাইছে চাওক কলৰ মানে এইটো কলডিলৰ আখিটো হয় অলপ চাই পাইছে এইটো চাওক তো মানে এইটো গোটেইখিনি চাউলৰ হয় তো কিমান ধুনীয়া চাইছে নাই এইটো মানে অসমীয়া মানুহ ঘৰত আৰু ৰাজবংশী মানুহৰ ঘৰত মানে এইটো প্ৰায়ভাগ পায় এইটো পকৰি বুলিও কোৱা হয় পকৰি ক'লে চবে চিনি পায় কিন্তু আচলতে ইয়াৰ নামটো বৰা হয় বৰা বুলি ক'লে মানে আমি চিনি পাওঁ আৰু আপোনালোকে চিনি নাপাব পাৰে পকৰি ক'লে আপোনালোকে চিনি পাব কিন্তু এইটো বৰা বুলি কোৱা হয় আপোনালোকৰ ভাষাত কি বুলি কোৱা হয় কমেণ্ট কৰি জনাব ঠিক আছে এতিয়া মই খাই পিনি ইয়াৰ নিমখটো মানে ইয়াত জলকীয়া দিয়া হৈছে জানো আজি মানে সোমবাৰটো অকণ ইয়াত মানে নিৰামিষ হয় মানে পিঁয়াজ দিয়া নাই নিমখ আৰু জলকীয়া পাউডাৰ দিয়া হৈছে মানে আৰু হালধি দিয়া হৈছে খাই পিনি মই ক'ম মানে ইয়াৰ সোৱাদটো কেনেকুৱা মানে কুৰুম পুৰা কুৰুম হ'ল এতিয়া মানে চব্জিটো বহাব এইটো মাহ কি মছলা দিছে এইটো পাঁচফোৰণ এইটো পাঁচফোৰণ চম্বাৰ নেকি মা তেলত পাঁচফোৰণ দিয়া হ'ল আৰু এইখিনি এইটো যোনটো নেকি বৰা এইটো কমপ্লিট আৰু এইটো কলডিলটো এতিয়া মই মানে ডাইৰেক্ট ইয়াত দিয়া হ'ব এইটো চাওকচোন ইয়াত ৰসটো ওলাই পিনি কেনেকৈ ক'লা হৈ গৈছে এইটো মায়ে মানে আগতো ধুলে মানে কেইবাৰ ধুইছে মা এইটো লৈ বন্ধুসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ যিহেতু আৰু এতিয়া ডাইৰেক্ট মানে খাই পিনি জনাম কেনেকুৱাকৈ খোৱা হৈছে এইটো চব্জিটোতো চিম্পুলকৈ বনোৱা হ'ব আজি যিহেতু নিৰামিষ মানে পাঁচফোৰণ চম্বাৰ দি পিনি বনোৱা হ'ব এইখিনি এতিয়া কি দিব মানে নিমখ হালধি এইবিলাক দিয়া হ'ব আৰু এইবিলাক এতিয়া দেখাই পিনিও আপোনালোকৰ মানে সময় লছ নকৰোঁ তেতিয়ালৈকে ভিডিঅ'টো আপোনালোকে ইমান দূৰ আহি পাইছে যদি চাই থাকক আৰু খাই পিনি জনাই আছোঁ ইয়াৰ টেষ্টিটো কেনেকুৱা ঠিক আছে বন্ধুসকল এতিয়া চাই পাইছে এইটো কলডিল চব্জিটো এইপিনি চবৰে ভাত আহি গ'ল এইপিনি লগত বৰা আৰু এইপিনি আমাৰ বেবী কাম ডাউন খাই আছে বৰাৰ লগতে চুৰুবাট কৰিছে আৰু এইপিনি মায়ে মানে চব্জি ওলাম বুলি বাতিটো লৈছে আৰু এইপিনি আহি গ'ল মোৰ ভাত আৰু ইয়াতে আছে এইটো চাওক চেনি কলৰ কলডিলৰ বৰা আৰু এইপিনি চব্জি ৰেডি মানে এইটো ভাজি বনোৱা নাই এইটো চব্জিয়ে বনাইছে এইটো চব্জিটো দেখাই দিছোঁ এতিয়া চব্জিটো মায়ে বাকি দিয়ক মা এতিয়া আহি গ'ল মোৰ থালিত এইটো চাওক এইখিনি আছে এইটো চেনি কলৰ কলডিলৰ বৰাটো তাৰপিছত এইখিনি আছে এইটো চেনি কলৰ কলডিলৰ চব্জি আৰু এতিয়া মই এইটো এনেকৈ ল'ম ঠিক আছে এনেকৈ অলপমান দিম তাৰপিছত এনেকৈ ওলাম আৰু ইয়াত লোকেল আলু কণ আলু দিয়া হৈছে এইটো চাওক আৰু এইটো কলডিলটো এনেকৈ মাকি পিনি ডাইৰেক্ট এনেকুৱাকৈ ল'ম তিতা হোৱা লগা নাই দেখোন মা তিতা লগা নাই দেখোন বন্ধুসকল মই তিতা লাগিব নেকি মনত অকণ কিবা এটা চবৰে থাকে কিন্তু তিতা নালাগে এইটো বনোৱা তাৰিখা জানিব লাগিব হয়নে মা খাই দেখাই আছোঁ বন্ধুসকল এইটো চাউলৰ বৰাটো আনখা সোৱাদ মানে